নমস্কাৰ স্বাগতম জনাইছো আন এটা নতুন ভিডিঅ'ৰ মাজলৈ আৰু আজিৰ ভিডিঅ'টোত যেহেতু কেইদিনমান আগতে মই ষ্টেটাছ এটা দিছিলোঁ তাত লিখিছিলোঁ যে পাটবাউসী সত্ৰখন দেখুৱাম বুলি তাতে কৈছিলোঁ আৰু পোনপ্ৰথমে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে ভিউ বক্সলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, সকলোৱে কুশলে আছে আৰু কোভিড মহামাৰীৰ পৰা সুৰক্ষিত হৈ আছে। আৰু আজিৰ ভিডিঅ'টোত হৈছে যিটো মই তাত কৈছিলোঁ সেই কামটো আজি কৰিব যাম। মানে আজি পাটবাউসী সত্ৰলৈ যাম। মহাপুৰুষ গুৰুজনাই প্ৰতিষ্ঠা কৰা পবিত্ৰ পাটবাউসী সত্ৰ দৰ্শন কৰিব যাম আৰু মই অকলে নাযাওঁ, আগত পাৰ্থ আছে। গতিকে তাৰ লগত আজি পুৰা এটা ধামাকা ব্লগ হ'ব, ধুনীয়া। কাৰণ মই নিজেও ফাৰ্ষ্ট টাইম পাটবাউসী সত্ৰ যাম। কাৰণ এবাৰ গৈছিলোঁ কিন্তু সিমান ভালকৈ আৰু অলপমান গৈছোঁ আৰু আজি কিন্তু ভালকৈ যাম একদম। সেইবাবে ফাৰ্ষ্ট টাইম বুলি গৈছোঁ। গতিকে বেছি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি যাই আছোঁ পাটবাউসী সত্ৰলৈ। আগত পাৰ্থ আছে, তাৰ লগত যাম আৰু এইখিনি অলপ আছে আৰু আগত। গতিকে ভিডিঅ'টো চাই থাকক ভালদৰে। তো ফাইনেলি যাই আছোঁ আৰু ইয়াৰ পৰা আৰু অলপ দূৰ আছে, আৰু বেছি নহয়, প্ৰায় 4 কিলোমিটাৰ। আৰু অলপ ভাগৰ লাগিছে কাৰণ চাইকেল আছে। আৰু বহুতে ভাবিব যে চাইকেল চলাব লাজ লাগে, আচলতে সেইটো মিছা। চাইকেল চলাই যাওক, ফিটনেছটো ৰাখি যাওক। আৰু যিটো বৰ্তমান ভিউত আহিছোঁ চাওক, পুৰা মজা, পুৰা একদম গাছ প্ৰকৃতিৰ মাজত এনেকুৱা এটা ভিউ পইণ্ট বৰ্তমান। চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু বেছি নাই, অলপ আছে আৰু দূৰ। আৰু বহু কেইদিন ধৰি আহিম বুলি বহুদিন ধৰি ভাবি আছিলোঁ, কিন্তু বৰষুণ আছিল। আজি অলপ বতৰটো ভাল হৈছে, সেইকাৰণে আহিব পাৰিছোঁ। তো চাই থাকক ভিডিঅ'টো। ফাইনেলি আৰু অলপ দূৰ আছে পাটবাউসী সত্ৰলৈ আৰু পুৰা এটা ধুনীয়া লোকেশ্যন, ভিউ পইণ্ট, গছ গছনিৰ মাজত চাওক। আৰু অলপ দূৰ আছে, তাৰপিছত পাটবাউসী সত্ৰ পাই আছোঁ। তো ফাইনেলি পাটবাউসী সত্ৰ পালোঁ। এতিয়া পাটবাউসী সত্ৰৰ ভিতৰলৈ যাম আৰু গুৰুজনাই প্ৰতিষ্ঠা কৰা পাটবাউসী সত্ৰখন বৰপেটাৰ পৰা বেছি দূৰ নহয়, অলপমান দূৰ হয়। আৰু এতিয়া পোনে পোনে পাটবাউসী সত্ৰৰ ভিতৰলৈ যাম। মূল গেটখনেৰে যাব নোৱাৰে, কিবা কাম কৰি আছে, গতিকে এই গেটখনেৰে যাম। আহক। তো মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ পাটবাউসী সত্ৰৰ ভিতৰলৈ প্ৰাংগত সোমাই আহিলোঁ আৰু বহুত বেছি ভাল লাগিছে সত্ৰখনত আহি। আৰু আহিয়ে পোনপ্ৰথমে দেখা পালোঁ গুৰুজনাই গা ধোৱা শিলাগৃহ। এয়া মোৰ পিছফালে যে দেখিছে, এয়া হৈছে গুৰুজনাই গা ধোৱা শিলাগৃহ। আৰু আহি যথেষ্টখিনি ভাল লাগিছে। এয়া সোমাই আহি দেখিছোঁ
আৰু এতিয়া ভৰি হাতখিনি ধুই লওঁ ভালদৰে তাৰপিছত সেৱা এটা কৰাৰ পিছত আপোনালোকক ভাল ভাল শ্বৰ্টবিলাক দেখুৱাই থাকিম আৰু আপোনালোকে আহক ইয়ালৈ বহুত বেছি ভাল লাগিছে এতিয়া পোনে পোনে ভৰি হাতখিনি ধুই লওঁ বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদীয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদিয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি পাটবাউসী সত্ৰখন আহি আজি বহুখিনি বেছি ভাল লাগিছে কাৰণ সত্ৰখনত আহিয়ে নথৈ বহুত আনন্দ পাইছোঁ যে সত্ৰখন ইমান বেছি ধুনীয়া আৰু মই যিটো ইয়াৰ সন্মুখত দেখা পাই আছোঁ সেইটো হৈছে শংকৰদেৱৰ ইয়াত লিখা আছে কালিন্দীয়াৰ বাসগৃহ আপোনালোকক মই দেখুৱাই আছোঁ আপোনালোকে চাই থাকক আৰু ইয়াতে আছে এটা দৌল মন্দিৰ ইফালে দৌল মন্দিৰ আছে এটা আৰু সম্পূৰ্ণ এটা নিজান আৰু নিস্তব্ধ শান্তিপ্ৰিয় পৰিৱেশ পাইছোঁ বহুতখিনি ভাল লাগিছে আৰু এই মুহূৰ্তত আৰু ৩-৪টামান বেলেগ বেলেগ কিবা বস্তু দেখুৱাই আছোঁ আপোনালোকক যি ইয়াত সত্ৰখনত সংৰক্ষণ কৰি ৰখা হৈছে এই মুহূৰ্তত আৰু কেইটামান চিনেমেটিক শ্বৰ্ট চাই লওক আপোনালোকে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে নয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ বহুত বেছি ভাল লাগিছে ইয়ালৈ আহি আৰু আপোনালোকে আহক গুৰুজনা পবিত্ৰ সত্ৰখনলৈ আৰু বহুত বেছি ভাল লাগিছে আপোনালোকক শেষৰবাৰ দেখুৱাই দিছোঁ অন্তিম মুহূৰ্তত আৰু নেক্সট আৰু টেকন'লজি আৰু ব্লগৰ সৈতে লগ পাম কাৰণ বহুতে সুধি আছিল ব্লগ লাগে গতিকে শেষত ব্লগ আনিলোঁ আৰু এইখিনি ভিডিঅ'ত দিওঁতে লওঁতে বহুতখিনি অপৰাধ বা প্ৰব্লেম হৈছে আৰু সেইখিনিত আপোনালোকে মোক কমেণ্টৰ দ্বাৰা ক'ব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ ভিডিঅ'টো এইখিনিতে ধন্যবাদ নমস্কাৰ